গছ গছনি একোৱে নাই গছ গছনি একোৱে নাই কিন্তু হাই ৰাইজ আজি মই আহি গ'লো আকৌ এটি নতুন ভিডিঅ'লৈকে আৰু নতুন ঠাইলৈকে আহি গ'লো ৰ'দটো দেখিছে নহয় কেনেকুৱা দিছে জেকেট পিন্ধি আহিছিলোঁ কিন্তু ৰ'দটো নাথাকাৰ কাৰণত আৰু ঠাণ্ডা জেগাখিনি যিহেতু নেকি ঠাণ্ডা এইটো চাওকচোন পিছফালে চাওক কিবা গছ গছনি দেখিছে জানো কেনেকুৱা ঠাইত আহিছোঁ আজি চাওকচোন এনেকুৱা ধুনীয়া পৰিৱেশ এটাত আহিছোঁ আজি আকৌ এদিকে চাওকচোন এদিকে একো গছ গছনি আপোনালোকে দেখিছে জানো যিমান দূৰলৈকে চকু মাৰে সিমান দূৰলৈকে গছ গছনি একো নাই কেনেকুৱা লাগিছে বাৰু মই আহিছোঁ আজি এইখিনি এয়াৰপৰ্ট নতুনকৈ এয়াৰপৰ্ট বনাই আছে তাত আহিছোঁ আমাৰ তাৰমানে ৰুমৰ ওচৰতে নতুনকৈ বনাই আছে এইখিনি যদি কমপ্লিট হৈ যায় আমাৰ তাৰমানে আমাৰ কাৰণে সুবিধা হ'ব কাৰণ ইয়াৰ পৰা আমি আৰু বেংগলোৰ যাই থাকিব দৰকাৰ নাই আৰু ৰুমৰ পৰা আহিলোঁ আহি গৈ ডাইৰেক্ট ইয়াত আহি গ'লোঁ ইয়াত উঠিলোঁ ডাইৰেক্ট অসম পাই গ'লোঁ এইখিনিত যেনি সোনকালে হওক বুলি ভাবি আছোঁ এয়াৰপৰ্টটো যদি সোনকালে হৈ যায় সোনকালে যদি আৰম্ভ কৰে আমাৰ কাৰণে সুবিধা হ'ব আমি ইয়াৰ পৰা যদি আকৌ বেংগলোৰ যাব লগা হয় কমচে কম 4-5 ঘণ্টা লাগি যায় 4-5 ঘণ্টা লাগে আকৌ ৰাতিটো তাতে চুপি থকাটো দূৰৰ কথা কষ্ট হয় বহুত এইখিনিত যদি হৈ যায় সোনকালে আমাৰ কাৰণে সুবিধাটো হ'ব অহা যোৱা কৰিবৰ কাৰণে এলেকাটো চা কেনেকুৱা এলেকা সোণহার এলেকা একো দেখা নাপাওঁ দেখিছোঁ না পুৰা মুকলা গম পায় এটা এয়াৰপৰ্ট বনাব লগা হ'লে কিমান মাটি লাগে কিমান বহল ঠাই লাগে আমি আহোঁতে আমাৰ ভাগৰ লাগি গৈছোঁ কাৰণ খোজকাঢ়ি আহিছোঁ আমাৰ ৰুমৰ পৰা কমচে কম 6-7 কিলোমিটাৰমান হ'ব চাগে আৰু এদিন আহিছিলোঁ সিদিনাখন মানে আমি আহাত আহিলোঁ অকণমান দেৰি হ'লে সন্ধিয়া হৈ গ'লগৈ আমি ইমান জনাজাত জানা নাছিলোঁ মানে কাৰণ আমি আমাৰ ৰুমটো বিল্ডিঙৰ ওপৰত আছে যে ৰুমৰ পৰা আমি দেখা পাই থাকোঁ ঠাইটুকুৰা কিনো বনাই আছে কিনো ইমান ওখ ঠাই মুকলি ঠাই এনেকুৱা মাটি চাটি উঠাই আছে আমি সেই বুলি ভাবি আছোঁ এদিন যাই আহিম বুলি এনে ওলাই আহিছিলোঁ এদিন আহাত আহিলোঁ তাৰপিছত সিদিনাখন মানে আধা পাই গুচি গ'লোগৈ নোৱাৰিলোঁ সিদিনাখন শেষ কৰিবৰ কাৰণে আজি তাৰমানে সোনকালে ওলাই আহিছোঁ আজি একেবাৰে মাথাত শেষ কৰিমেই বুলি ভাবি আহিছোঁ মানে দুখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে ঠাইটুকুৰা একে শেষৰ অন্তিম ঠাইটুকুৰা কেনেকুৱা লাগে দেখোন মানে এইখিনি বহুত ওখ পাহাৰ আগত দেখিছে নহয় কোনো গছ গছনি চিধা গছ গছনি একোৱে নাই গছ গছনি একোৱে নাই কিন্তু ৰকেট নহয় লাইনৰ পোষ্ট পাহাৰৰ ওপৰত ৰকেট যেন লাগে বস্তু এটা দেখাইছোঁ ৰকেট বুলি কৈ আছে কিন্তু পাহাৰৰ ওপৰত থকা লাইনৰ বস্তুটো দেখুৱাই আছোঁ আপোনালোকক ৰকেটৰ যেনে লাগে অকণমান জুম কৰি দিছে এইটো অকণমান দেখিছেনে অকণমান দেখিব পাৰিছে এইখন কওকচোন ৰকেট বুলি নকবি নে এইডোখৰত চাওক ৰকেটৰ যেনে লাগে কিন্তু ৰকেট নহয় পাহাৰৰ ওপৰত যে লাইনৰ পোষ্ট থাকে ডাঙৰ সেইটোহে চেম ৰকেটৰ যেনে লাগে জুম কৰি আপোনালোকক দেখুৱাই লৈ মানুহ দেখিছে সন্ধিয়া টাইমতে মানুহ বহুত ফুৰিব কৰিব আহে আমিও আহিছোঁ ফুৰিবৰ কাৰণে ভাল লাগে দেওবাৰ যেতিয়া ছুটি পাইছোঁ তেতিয়া আহি গৈছোঁ কিন্তু দেই আপোনালোকৰ লগত দুখাম বুলি ভাবিলোঁ জেগাটুকুৰা এলেকাটুকুৰা বহুত অহল বহল এনেকুৱা ৰুমৰ ওচৰত থকা জেগা সবাকে দেখুৱাব পাৰিম আৰু বেলেগ একো দেখুৱাব নোৱাৰিম বেলেগত যায় ভাল ঠাই লাক্সাৰী ঠাইবিলাক দেখুৱাব নোৱাৰিম সময় নাপাওঁ যিহেতু নেকি আজি দেওবাৰ বুলি সময় অলপ পালোঁ আৰু এইখিনিত আমি আহিম বুলি ভাবি আছিলোঁ আৰু কেইজনমান আহিম বুলি কৈছিলে সিহঁতে মানে আজি জানুৱাৰী দেওবাৰ দিন বুলি অকণমান ৰেষ্ট পাইছোঁ বুলি অকণমান ডিং চিং দিয়া যায় যে সেইটো মানে ঘুমাই পেল হৈ পৰি গ'ল দিয়া নাহিলা সেইটো কাৰণে আমি আহি গ'লোঁ এই ৰাস্তা চাওক এনেকুৱা হেভি ৰাস্তা বনাইছে ডাইৰেক্ট ফাইনেলি যিখিনি জেগা আমি শেষ কৰিম বুলি আহি আছিলোঁ আহি পাই গ'লোহি এদিগিৰ পৰা আমি আহিছিলোঁ বেকগ্ৰাউণ্ড দেখিছে এদিগিৰ পৰা আমি আহি আছিলোঁ একে অন্তিম
জাগা টুকুৰা দেখুৱাই আছোঁ লোকেশ্যনটো কেনেকুৱা দেখে মজা এটা ভিউ আহে চাওক ইয়াত দেখিছেনে শেষৰ জেগাডোখৰ কেনেকুৱা লাগিছে বা গোটেই কৰ্ণাটকখন ইয়াৰ পৰা দেখাই পায় নেকি এনেকুৱা যেন লাগিছে দেখিছেনে পুৰা খালী খালী ইয়াৰ পৰা গোটেই কৰ্ণাটকখন দেখা যেন লাগে গোটেই মোবাইলত ইমান ভালকৈ দেখা নাপালেও চকুৱে যিটো লোকেশ্যন দেখা পোৱা যায় সেইটো নিচিনা কেতিয়াও হ'ব নোৱাৰে অলপ এই চুবোৱাটোকে অকণমান জুম কৰি দিছোঁ ৰ'ব এইটো চাওক অকণমান জুম কৰি পিনে ভিডিঅ'টো কৰিছোঁ এনেকুৱা লোকেশ্যন একে শেষৰখিনি এইখিনি শেষৰখিনি হৈ যায় বাকী ইফালে চাওক এইখিনি আমি অহাখিনি একোৱেই নাই একদম মুকলি ঠাই এনেকুৱা জেগা কোনোবা ইয়াত আহিলে এদিন দুদিনীয়া মানুহ ভয় খাই যাব এনেকুৱা মুকলীয়া ঠাই এই চাওক কিমান দূৰলৈকে দেখিছে একো দেখা নাপায় এইফালে চাওক এই ক'ৰবাত গাঁও হয় মই জুম কৰি দিয়া কাৰণে ওচৰতে অকণমান দেখা পাইছে চাগে বাকী ইফালে চাওক এনেকৈ এইটো আজি সপোন পূৰ হ'লে এইখিনি জেগা আমি আহিলেও শেষ কৰিব নোৱাৰোঁ কেতিয়াও বহুত লাম্বা হয় আজি কিন্তু শেষ কৰিছোঁ সোনকালে অহাৰ কাৰণে আজি শেষ কৰিব পাৰিছোঁ দেই